নম্বৰ এটা নম্বৰ দুবাৰ পাব্লিছ হৈছে। নম্বৰটো ৰোল নম্বৰটো হ'ল 10020023। ব্লেংক কৰি পঠাবা। ফিল আপ আমি দিল্লীত গুৱাহাটীত কৰি আমি মেচিনত ভৰাই ৰোল নম্বৰ ওলাই দিম। কোনো কাৰাপশ্যন RTI মাৰিও আপুনি কেতিয়াও ডিটেক্ট কৰিব নোৱাৰে। আটাইতকৈ সহজ, কাৰণ ব্লেংক OMR চিটখন দি দিয়াৰ লগে লগে কেৱল মাত্ৰ ৰোল নম্বৰো ফিল আপ কৰি যদি পঠাই দিয়ে, এইটো যন্ত্ৰ এই মেচিনৰ মাজেৰে সোমোৱাই দি তাতে তেওঁলোকে ডিটেক্ট কৰি যিমান নম্বৰ পায় শুদ্ধ তাতে ওলাই যায়। ক্ষেত্ৰত বিভিন্ন অভিযোগ আৰম্ভ হৈছে। প্ৰথমতে তৃতীয় চতুৰ্থ বৰ্গৰ প্ৰথম যিটো পৰীক্ষা 26,000 পৰীক্ষাত সেই সম্পৰ্কত অভিযোগ আহিল, টকা পইচা খোৱাৰ কথা, 3 লাখৰ পৰা 10 লাখৰ বজাৰ হোৱা বুলি। এইবাৰ আহিল যে এই চিকিৎসা মহাবিদ্যালয় বা স্বাস্থ্য বিভাগৰ 267টা যিটো পৰীক্ষা, একাউণ্ট এছিষ্টেণ্ট, লেবৰেটৰী টেকনিচিয়ানৰ, ড্ৰাইভাৰৰ পৰীক্ষাত যি তেওঁলোকে পৰীক্ষা পাতিলে তাত দেখা পোৱা গ'ল যে 2টা নম্বৰ আজি ৰিজাল্ট ফলাফল ঘোষণা কৰাৰ লগে লগে এটা নম্বৰ দুবাৰ পাব্লিছ হৈছে। নম্বৰটো ৰোল নম্বৰটো হ'ল 10020023। এইটোৱে ইয়াত থকা বিসংগতি কথা প্ৰমাণিত কৰিছে। তাৰ লগে লগে OMR চিট বহুতে অভিযোগ আহিছে, ছ'চিয়েল মিডিয়া বা বিভিন্ন ধৰণৰ অভিযোগ আহিছে। OMR চিট ফিল আপ নকৰাকৈ বহুতে পৰীক্ষাত উত্তীৰ্ণ হৈছে, পাছ কৰিছে। অৰ্থাৎ চৰকাৰৰ তেওঁলোকৰ পৃষ্ঠপোষকতাতে ইয়াত দুৰ্নীতি হোৱাৰ কথা বাস্তৱ ৰূপ প্ৰতিফলিত হৈছে। কাৰণ OMR চিটসমূহ দেখা পোৱা যায় যে ইয়াত আটাইতকৈ সুবিধাজনক বস্তুটো হ'ল যদিহে OMR চিটত 2 নম্বৰীতে কাৰোবাক চাকৰি দিব পাৰে। কাৰণ ব্লেংক OMR চিটখন দি দিয়াৰ লগে লগে কেৱল মাত্ৰ ৰোল নম্বৰো ফিল আপ কৰি যদি পঠাই দিয়ে, যিমান নম্বৰ দিব লাগে সিমান তেওঁলোকে তাতে ফিল আপ কৰি এখন অপটিকেল মেগনেটিক ৰিজনেঞ্চ যিটো যন্ত্ৰ এই মেচিনৰ মাজেৰে সোমোৱাই দি তাতে তেওঁলোকে ডিটেক্ট কৰি যিমান নম্বৰ পায় শুদ্ধ তাতে ওলাই যায়। গতিকে এইটো আটাইতকৈ সহজ। ইয়াত কাৰাপশ্যন কৰিবৰ কাৰণে OMR চিটৰ যোগেদি কাৰাপশ্যন আটাইতকৈ সহজ। যিজনে অভিযোগ উত্থাপন কৰিছে এইটো অতি যুক্তিযুক্ত, এইটো সঁচা, আৰু এইটোৰ ক্ষেত্ৰত তেওঁলোকে আগতে আইডেণ্টিফাই কৰিছে। মন্ত্ৰী বিধায়কৰ, তেওঁলোকৰ প্ৰাৰ্থী মন্ত্ৰী বিধায়কৰ ঘৰত থকা তেওঁলোকৰ গাড়ী চালক বা ঘৰত কাম কৰা মানুহৰ ভাই ভতিজা, তেওঁলোকৰ ৰঙহী বঙহী নাম আগতীয়াকৈ ঠিক কৰিছে। ৰোল নম্বৰ আগতীয়াকৈ সংগ্ৰহ কৰি তেওঁলোকৰ ৰোল চিটসমূহক তেওঁলোকে কৈ দিছে যে যিটো তোমালোকে আটাইতকৈ শুদ্ধ বুলি জানা সেইটো দিবা আৰু বাকীবোৰ ব্লেংক কৰি পঠাবা। ফিল আপ আমি দিল্লীত গুৱাহাটীত কৰি আমি মেচিনত ভৰাই ৰোল নম্বৰ ওলাই দিম। কোনো কাৰাপশ্যন RTI মাৰিও আপুনি কেতিয়াও ডিটেক্ট কৰিব নোৱাৰে। আটাইতকৈ সহজ। গতিকে এই যিটো এলিগেশ্যন, এইটো যিটো অভিযোগ, এইটো শুদ্ধ আৰু সত্য, ইয়াৰ বিচাৰ হ'ব লাগে। আৰু আমাৰ যিটো এখনো তামোল নোখোৱাকৈ চাকৰি দিম বুলি কোৱা কথাবোৰ, এইবোৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ প্ৰহসন। আৰু অসমৰ যিসকল মেধাৱী সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে কৰা কষ্টৰ প্ৰতি, শ্ৰমৰ প্ৰতি, তেওঁলোকৰ শৰীৰৰ ঘামৰ প্ৰতি এটা